চাৰিটা আছে বৰিং ইয়াতে বনোৱা হৈছে। এটা বৰিঙত হিচাপ হৈছে আপোনাৰ 13 ফুট কৈ বহল দিয়া হৈছে। দেখা পাইছে আপোনালোকে চাওক। এই পানী এই দানা তাত দি দিছে, মানে সৰু সৰু হ'লে এনেকুৱা ওপৰত উঠিব নোৱাৰে কাৰণে দি দিছে ইয়াতে। চাই লওক আপোনালোকে এয়া প্ৰতিদিন সাজু কৰি থোৱা হৈছে। এতিয়া বৰ্তমান আহি পাব খন্তেক সময়ৰ পিছত ব্ৰইলাৰ পোৱালি। ইয়াত দেখা পাইছে এতিয়া ব্ৰইলাৰ আহি পোৱাৰ আগতে সজাই থৈ দিছে ধুনীয়াকৈ। আহি পেলাই এনেকুৱাকৈ দিব আৰু। ইতিমধ্যে ব্ৰইলাৰ ফাৰ্মত পোৱালি আহি পালে। পোৱালি পোষ্টিং হৈছে আপোনাৰ 1680টা। ইয়াৰ পোৱালিৰ ওজন হৈছে আপোনাৰ 40 গ্ৰামৰ পৰা 25 গ্ৰামলৈকে হৈছে। আপোনালোকে চাব পাৰে। চাওক পোৱালিকেইটা বৰ্তমান ঠিকি দেখিছোঁ গোপছে আছে, ধুনীয়া হৈ আছে। ইয়াত দেখা পাইছে আপোনালোকে হিচাপ কৰি আছে পোৱালি। এনেধৰণে পোৱালি হিচাপ কৰি দিয়ে সিহঁতে কোম্পানীৰ ফালৰ পৰা। দেখিছে কাউণ্টিং কৰি আছে। কিমান ৱেইটৰ আহিছে বা? ইতিমধ্যে পোৱালি আহি গ'ল। পোৱালি এৰিলে ইয়াতে চাওক। দানা খাব ষ্টাৰ্ট কৰিলে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহিব লগা নতুন নতুন ভিডিঅ'ত চাবৰ কাৰণে আপোনালোকে তৎক্ষণাত পাবলৈ আপোনালোকে ঘণ্টা বটনটো টিপিবলৈ নাপাহৰিব। ঢালি দিলে হ'ল।
আমি ব্ৰইলাৰবিলাকক মাতিম এতিয়া। এনেকুৱা আহে। এতিয়া এইফালে আহিব ব্ৰইলাৰবিলাক মাতিম এতিয়া। এই আহি গ'ল। মাথাৰ কেজিটো বেলেগ, ইয়াতে খালী হৈ আছে ব্ৰইলাৰবিলাক। এতিয়া ইফালে মাতি দিম, এতিয়া আহিব। আহি গ'ল, এনেকৈ মাতে। এনেধৰণে এইটো থাকিলে দিগদাৰ হয়, ওপৰতে উঠি থাকে মানে, সেইকাৰণে উঠাই দিয়া হৈছে এইটো। ইয়াৰ ওপৰতে উঠি থাকে পোৱালিবিলাক। ইয়াতে আজি আহিলে 1680টা মুৰ্গী আহিলে। এতিয়া অলপ আগত 1680টা মুৰ্গী ইতিমধ্যে আহি পালে। ইয়াতে 4টা বৰিঙত ব্যৱস্থা কৰা হৈছে। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দ্বিতীয় দিনাখন দেখাম। এইটো প্ৰথম দিনাখন, এতিয়া প্ৰথম ৰাতি আহিছে। নেক্সট দিনাখন দেখাম। এনেকৈ চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো। বাই বাই এতিয়া।